মানুহে মানুহৰ বাবে যদিহে অকণোৰে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনে কোৱা সমনীয়া মানুহে মানুহৰ বাবে। নমস্কাৰ, মই নাৰভা দেৱী। এটি বিশেষ কথাৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। আমি সকলোৱে জানো যে উজনি অসমত যিটো বানাক্ৰান্তসকলে শোকত ভুগি আছে, বিশেষকৈ শিৱসাগৰত, সেইটোৰ হয়। যিহেতু সকলোৱে আমি জানো এইকেইদিন এনেকুৱা দুখৰ সময়খিনি আমাৰ একোৱেই ভাল নলগা হৈছে। আমি একোৱেই স্তব্ধ হৈ গৈছোঁ, একো কাম বনতো মন নালাগে, কিনো হেৰি কৰিম, কিমানে বেয়া লাগে। সকলোৱে যি পাৰে আমি হেল্প কৰিছোঁ। মই বিশেষকৈ যোৱাকালিও মই সকলোৱে কৈ আছে যে ঘৰ দুৱাৰ লগতে কানি কাপোৰ একো বচাব নোৱাৰিলে, খাদ্যৰ লগতে কাপোৰৰ প্ৰয়োজন হৈছে। সেইবাবে মই যোৱাকালি কাপোৰ মই দিছোঁ, একেবাৰে বেয়া ফটা চিঙা কাপোৰ নহয়, অকণ ভাল কাপোৰৰ লগত মই নতুন কাপোৰ পঠাইছোঁ। মই ভাল লাগিছে খুব, এনেকৈ মই যিখিনি সামৰ্থ্য মই কৰিব পাৰিছোঁ ভালকৈ সেইখিনি মই দিছোঁ, কিন্তু ভাল লাগি আছে মনটো। কিন্তু আজি এটা নিউজ চালোঁ মই, আজি এটাই নহয় বহুতকেইটাতে চালোঁ, সুকন্যাৰ আৰু বহুত ভিডিঅ' মই পালোঁ, শুনি বহুত বেয়া লাগিছে। সেইটো ঘটনা হ'ব নালাগে। আকৌ আৰু এটা চবতকৈ ডাঙৰ কথা শুনি মোৰ বেয়া লাগিছে, তাতে কাপোৰৰ প্ৰয়োজন নাই বুলি কৈছে, দাম লাগি কাপোৰ পৰি আছে। সেইটোক লৈ মোৰ বহুত বেয়া লাগিছে। মৰম বুলি নহয়, আমি ইমান আলফুলে দিছোঁ, কিবা এটা যি দিব পাৰিছোঁ, সেইখিনি যদি পেলনিয়ে হৈ থাকে তেতিয়া আমাৰ বেয়া লাগিব, নিশ্চয়কৈ বেয়া লাগিব। আৰু কিবা এটা বস্তু দি যদি কোনোবা খাবই নাপায়, কিবা শুনি বহুত বেয়া লাগিব। এইটো হ'ব নালাগে। যিখিনি আমি পাৰিছোঁ সেইখিনি কৰিব লাগে, সেইখিনি কৰিছোঁ। আৰু সকলোৱে কৰক, যিখিনি আছে আপোনালোকৰ, যিখিনি সামৰ্থ্য হয় সেইখিনি সকলোৱে দিয়ক। মই তাকেই কৈছোঁ, মানুহে মানুহৰ বাবে আমি সেইটো কাম কৰিবই লাগিব। যিহেতু মই শ্ব' অফ কৰি ভাল নাপাওঁ, মই দিছোঁ, মই কাৰোবাক হেল্প কৰি তেনেকৈ ফটো এখন উঠি তেনেকৈ মই মই বৰ বেয়া পাওঁ। মই যিখিনি পাৰোঁ, মোৰ শুনি বেয়া লাগিছে। যিহেতু কাপোৰ নাই, আমাৰ এই দুখৰ সময়খিনিত কিবা এটা পালে সকলোৱে সাৱধান, কিন্তু সেইখিনি যদি তেনেকৈ দামে দামে পেলনি যোৱা বুলি শুনিছোঁ, মই বেয়া লাগে। আপোনালোকে তেনেকৈ নকৰিব, যিখিনি পাৰে চবকে বিলাই দিব, যাতে সকলোৰে কামত আহক, আৰু খাদ্যখিনি যাতে সকলোৱে পায়, কোনো যাতে দুখত থাকিব নালাগে। আমি এইখিনি সময়খিনি আমি সকলোৱে সকলোৰ কাৰণে হয়। ইমানেই বেয়া লাগিছে, আমি টিভিটো চাব নোৱাৰা হৈছোঁ, মোবাইল খুলিব নোৱাৰা হৈছোঁ, দুখৰ বেদনা দেখি আমি একো কামেই কৰিব নোৱাৰা হৈ গৈছোঁ। মনটো খুব বেয়া লাগি আছে। তো এইখিনি সময়ত সকলোৱে যেন ভালে থাকে, সকলোকে ভগৱানে ভালে ৰাখক, কিন্তু মানুহকেইজনক ভগৱানে ভালে ৰাখক। আকৌ আহিব ঘৰ দুৱাৰ, আকৌ হ'ব, আকৌ সুখৰ এখন ঘৰ হ'ব তেওঁলোকৰ, কিন্তু তেওঁলোকৰ সকলোকে ভালে ৰাখক, যাতে এমুঠি ভাতৰ কাৰণে, এগিলাচ পানীৰ কাৰণে যাতে তেওঁলোকৰ কষ্ট হ'ব নালাগে, সেইখিনি সুবিধা লৈ গৈছে। সকলোৱে যাতে সুবিধাখিনি পায়, আৰু আমাৰ সকলো অসমীয়া মানুহখিনি যাতে মিলা প্ৰীতিৰে, মানে এনেকুৱা হ'ব নালাগে যে কাৰা কামোৰা এইবোৰ হ'ব নালাগে, যাতে সকলোৱে মিলা প্ৰীতিৰে পায়, তেনেকৈ আৰু খুব সুন্দৰকৈ হ'ব লাগে। আৰু আমাৰ সকলোকে কৈছোঁ, আমাৰ যোনে যোনে আমাৰ এনেকৈ দিম বুলি ভাবিছে, হেল্প কৰক, সকলোৱে দিয়ক।